हेलो ভিউৱাৰ্ছ আজি লৈ আহিছোঁ পদ্মিনী কটন তো পদ্মিনী কটনৰ মোৰ এযোৰ কাপোৰ অৰ্ডাৰ আছিল তো আমাৰ ঘৰতে ৰিচিভ কৰিব আহিল তো তেখেতে মোকে কাপোৰযোৰ খুলি পেলাই দেখুৱাবলৈ দিলে তো মই আপোনালোকক দেখুৱাই যাম তো আপোনালোকে চাব কাপোৰযোৰ কেনেকুৱা মানে ফটোত দেখাৰ দৰে হয় নে নহয় তেতিয়া আপোনালোকে গম পাব। এখন হৈছে মেখেলা মই আপোনালোকক গোটেইখন মেলি দেখুৱা নাই তো গম পাইছে এখন মেখেলা হয়। এয়া হৈছে সাইড পাৰি বা পটি বুলি কয় যোনটো চাদৰখনৰ সাইডত লগাবলৈ দিয়া হয় 6টা লাইনকে থাকে। এইখন হৈছে চাদৰ তো দেখিছে কিমান ধুনীয়াকৈ কাম কৰা হৈছে আৰু একেবাৰে ফটোত দেখাৰ দৰে হয় কাপোৰযোৰ কোনো দাগ চাগ নাই একদম ধুনীয়া একদম কোমল আৰু দেখিয়ে ভাল লাগিছে আপোনালোকেও ল'ব পাৰে তেনেকুৱা বহুতকেইটা কালেকশ্যন মই কৰিছোঁ 23 যোৰ কালেকশ্যন কৰিছোঁ তেনেকুৱা ধৰণৰ কাপোৰ আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে তে গম পাব কেনেকুৱা ধৰণৰ ডিজাইনৰ কাপোৰ আছে। এইযোৰ কাপোৰ অৰ্ডাৰ আছিল তো আপোনালোকক দেখুৱালোঁ কাপোৰযোৰ ৰেলত কেনেকুৱা হয়। মই আগৰ ভিডিঅ'ত কৈছোঁ যে মই কাপোৰবোৰ নাম্বাৰিং দি দিছোঁ যাতে আপোনালোকৰ সুবিধা হয় যোনযোৰ কাপোৰ পচন্দ হয় আপোনালোকে সেইযোৰ কাপোৰৰ নাম্বাৰিঙৰ মতে মোলৈ ফোন কৰি বুক কৰিব পাৰিব তো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ সদায় চাব। কালেকশ্যনবোৰ কেনেকুৱা আপোনালোকে জনাব আৰু কেনেকুৱা লাগিল গোটেইকেইযোৰ কাপোৰ চাই পেলাই যদি ল'ব মন আছে বুক কৰিব সোনকালে। কাপোৰকেইযোৰ চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি কিবা পচন্দ হৈছে মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব আৰু ইয়াত গোটেইখিনি প্ৰচিডিউৰ লিখা আছে কেনেকৈ কি কৰিব লাগিব। থেংক ইউ মোৰ ভিডিঅ'বোৰ সদায় চাই থাকিব।